Good morning everyone. আজি 6 মে অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। শিৱসাগৰ বিধায়কৰ সভাত জনসমুদ্ৰক লৈ আলোড়ন, অখিলৰ আতংকত হতাশ, আজমলৰ ক্ৰন্দন। কান্দি কান্দি সভাত ভূত ভিক্ষা বদৰুদ্দিনৰ, মই কি পাপ কৰিলোঁ। প্ৰতিখন জনসভাতে হাজাৰ হাজাৰ লোকক অখিলে লোৱাইছে শপত। মুছলমানৰ প্ৰতাৰক আজমল, মুছলমানৰ শত্ৰু বিজেপি। আজমলক বিদায় দিলেহে নিৰাপদ হ'ব অসমৰ সংখ্যালঘু। গুৱাহাটীত বাইক ৰেলী উদ্বোধন কৰি মুখ্যমন্ত্ৰী, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আটাইকেইটাতে জিকিব বিজেপি। যিবোৰ অঞ্চল বিজেপিৰ পৰম্পৰাগত নাছিল তাতো এইবাৰ আমি সোমাব পাৰিছোঁ, ডাক্তৰ শৰ্মাই মন্তব্য কৰে। প্ৰচাৰৰ অন্তিম দিনা গুৱাহাটীত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন, হাজাৰ হাজাৰ সমৰ্থকক লৈ মীৰা বৰঠাকুৰৰ বিশাল ৰোড শ্ব'। কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দলৰ পতাকাৰে ৰঙীন GS ৰোড। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক অগ্নিকন্যা আখ্যা লুৰিণৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সৰ্বাধিক ভোট দি মোৰ সন্মান ৰক্ষা কৰক। বস্ত্ৰনগৰীত মুখ্যমন্ত্ৰীৰ বিশাল ৰোড শ্ব'। আজৰাত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে, হাতী মানে পদুম, পদুম মানে হাতী। নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ পুনৰ বিস্ফোৰণ। হিতাধিকাৰীয়ে নিৰ্বাচন ৰণ জিকিব বুলি ভবা বিজেপিয়ে পুৰণিক এৰি কৰিছে এলাগী। দেশত 68 কোটি মহিলা আছে, ইয়াৰে 3 কোটিহে লাখপতি বনাব বুলি বিজেপিয়ে কৈছে। বিজেপি এতিয়া প্ৰলোভনত চলিছে, পূৰ্বৰ আদৰ্শ এৰিলে। কাইলৈ 12 ৰাজ্য কেন্দ্ৰীয় শাসিত 94 সমষ্টিত ভোটগ্ৰহণ। হেভিৱেট প্ৰাৰ্থীৰ অন্যতম অমিত শ্বাহ, জ্যোতিৰাদিত্য সিন্ধিয়া, শিৱৰাজ সিং চৌহান, সুপ্ৰিয়া সুলে, ডিম্পলী যাদৱৰ হ'ব ভাগ্য নিৰ্ণয়। 3 নম্বৰ পৃষ্ঠাত আছে গুৱাহাটীত কংগ্ৰেছৰ নিৰ্বাচনী পদযাত্ৰাত একাংশ মহিলাৰ বিস্ফোৰণ। অৰুণোদয়ৰ মহিলাইও দিব কংগ্ৰেছক ভোট। পাকঘৰৰ সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিত অতিষ্ঠ, কংগ্ৰেছৰ হৈ ওলাই নাহে কিন্তু ভোট দিব কংগ্ৰেছক। অতুল বৰাই কয়, ৰাজ্যৰ 14 সমষ্টিতে মিত্ৰজোঁটৰ জয় নিশ্চিত। গুৱাহাটীত বিজুলী কলিতা মেধিৰ সমৰ্থনত অগপৰ মটৰচাইকেল সমদল। ফ্ৰেণ্ডছ প্ৰতিদিন গোষ্ঠীৰ উদ্যোগত বিহুৰে বিৰিঙা ছিজন 9ৰ সামৰণি। নাহৰকটীয়াৰ কৃষ্ণাশ্ৰী বুঢ়াগোহাঁইৰ শ্ৰেষ্ঠ বৰ বিহুৱতী। নাৰায়ণপুৰৰ কস্তুৰী শইকীয়া শ্ৰেষ্ঠ সৰু বিহুৱতী। শিৱসাগৰ ৰংঘৰ বিহু হুঁচৰি দললৈ শ্ৰেষ্ঠ হুঁচৰি দলৰ খিতাপ। গুৱাহাটীৰ বাতৰিত আছে, নিৰ্বাচনী বিষয়াই কয় যে পূৰ্বৰ স্থানতে ভোটদান কৰিব পাৰিব 981 ভোট কেন্দ্ৰৰ ভোটাৰে। গুৱাহাটীত 45টা ভোট কেন্দ্ৰ স্থানান্তৰ। NVSP.in ৱেবছাইট 1950 নম্বৰলৈ ECI এপিক নম্বৰ SMS 0361 40844975 হেল্পলাইন নম্বৰত ফোন কৰিলে ভোটাৰে লাভ কৰিব ভোট কেন্দ্ৰৰ সবিশেষ। ভোটদানত সমস্যাৰ সৃষ্টি নহ'বলৈ পৃথক কৰা হৈছে এটা কেন্দ্ৰত থকা 2টা সমষ্টিৰ ভোটাৰক। 7 নম্বৰ পৃষ্ঠাত আছে দেশ নানা দেশৰ বাতৰিত। চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 360 প্ৰাৰ্থী দাগী। 13 মেৰ ভোটগ্ৰহণত মহিলা প্ৰাৰ্থী 170 গৰাকী, কোটিপতি প্ৰাৰ্থী 476 গৰাকী। তৃতীয়বাৰলৈ নিৰ্বাচিত ছাদিক খান পুনৰ লণ্ডনৰ মেয়ৰ পদত। 11 নম্বৰ পৃষ্ঠাত আছে কলাগুৰুৰ কলাজয়ী গীতক ৰাভা জনগোষ্ঠীয় গীত বুলি প্ৰচাৰ কৰাৰ বাবে টেলিভিছনত দেৱজিৎ সাহাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া। বতৰ বিজ্ঞানৰ সতৰ্কতাৰ পিছতে ডিমা হাছাও প্ৰশাসনৰ নিৰ্দেশনা। শিলচৰ হাফলং সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনত নিষেধাজ্ঞা। খেলৰ বাতৰিত আছে 28 ৰানত পৰাস্ত পাঞ্জাৱ কিংছ, জাদেজা মেন অৱ দ্য মেচ। প্লে-অফৰ আশা উজ্জ্বল ছুপাৰ কিংছৰ। ICC মহিলা T20 বিশ্বকাপ একেটা গ্ৰুপত ভাৰত পাক। অন্তিম পৃষ্ঠাত আছে 29 জুনৰ পৰা আৰম্ভ অমৰনাথৰ যাত্ৰা। বৰফাবৃত শিৱলিংগৰ উচ্চতা 8 ফুটলৈ বৃদ্ধি। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।